হাই হেল্ল' নমস্কাৰ মই কবিতা কেডি আৰু আপোনালোকে হওক ভিডিঅ'টো চাবলৈ ৰেডি আৰু আমি ৰেডি হৈ গৈ আছোঁ এতিয়া গৰখীয়া গোসাঁইতাতে শ্ৰী শ্ৰী মহাপ্ৰভু গৰখীয়া থানলৈ গৈ আছোঁ সৰভগত আৰু আমি গৈ আছোঁ বাছত আৰু বহুত দিনৰ মূৰত গৰখীয়া গোসাঁইলৈ থানলৈ যাম আৰু বোলক আপোনালোককো ভিডিঅ'টো দেখাওঁ আৰু আজি বহুত ভাল দিন আছিল আহিয়ে এয়া আমি চাকি বন্তি কিবা কিবি ল'ব লাগিছোঁ ধূপ চুপ আৰু এয়া গৰখীয়া গোসাঁইৰ গেটখন বহু দিনৰ পৰা আহিম বুলি আহিবই পৰা নাছিলোঁ আৰু আজি আহিলোঁ মহাপ্ৰভুক দৰ্শন কৰিবলৈ এটা জ্বলোৱা ছাতি সেইটো নাগিলে জ্বলোৱা এই ছাতি পৰা জ্বলো যা ধূপ লোৱা আৰু ইয়াতে মাইনা মই চাকি বন্তি জ্বলালোঁ আৰু ধূপো জ্বলালোঁ চাওকচোন পৰিৱেশটো ইমান ধুনীয়া সঁচাকৈ বহুত শান্তি লাগে ইয়াতে আহিলে বহুতে ভাল লাগিল থেংকছ চাকি বন্তি জ্বলাই সেৱা কৰি এতিয়া ভজন গৃহলৈ আহিছোঁ যি গতিকে দুপৰীয়া ভাত সাঁজ ইয়াতে খাম বুলি ভাবিছোঁ সেইবাবে টিকট সংগ্ৰহ কৰিলোঁ আৰু মণিবাই ভিনদক ফোন কৰি কেনে মাতি আছে ভিনদক আহিবলৈ কৈছে আৰু আমি গোটেইবিলাকে লগ হৈ ইয়াতে এসাঁজ ভাত খাম আৰু ইয়াৰ চাৰিওপিনে পৰিৱেশটো অকণমান আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ আৰু য'ত তাতে গামোচা বান্ধে গছডালত মানে প্ৰভু শ্ৰীকৃষ্ণৰ সেই গছডালৰ ওচৰলৈ যাওঁ বোলক নালাগে দে দেখাইছে এইবাৰে চাইবা দিছোঁ আজি পূৰ্ণিমা কবি চোন এই গাছডাল কিমান বছৰ পুৰণা আৰু ইমান ডাঙৰ হৈছে ইয়াৰ ডালবিলাক থবৰ কাৰণে কি ধুনীয়াকৈ এনেকৈ বান্ধি বান্ধি দিছে ঠানিবোৰে ইমান ডাঙৰ যে এডাল গছৰ নিচিনা সঁচাকৈ ইয়াতে আহি খুবেই ভাল লাগিছিল নাপে কিন্তু সেই এইবিলাক বস্তু মানুহৰ ভিডিঅ'ত আমি দেখা নাপাওঁ গৰখীয়া মন্দিৰত যদিও আহে আমিও চোন দিবাৰ নে বেলেগ কথা মতে একদম গুৰৰ পৰা যাম চাবা ফাৰ্ষ্ট কোনটো হ'ব নাম প্ৰসংগ হোৱাৰ পিছত এয়া প্ৰসাদ দিছে ইয়াতে আমি এতিয়া ভাত খাবলৈ আহিছোঁ আমি গোটেইকেইটা ভাত খাবলৈ লৈছোঁ ঠাইখন চাওকচোন ইমান ধুনীয়াকৈ সজাইছে তৰকাৰী আলু ভাজি পাপৰ দালি পায়স বিলাহীৰ টক বহুত ধুনীয়া লাগিছিল খাই সঁচাকৈ বহুত ভাল লাগিছিল আৰু এতিয়া আমি ঘৰলৈ উভতি আহিলোঁ এয়া মণিবাৰ খং উঠি আছে তাইক কিবা কিবি কৈ কেনে হাঁহি আহিছোঁ আমি
আৰু আহিয়ে মাইনাই সেই ৰাতি 12টা বজাত কেক বনাই আছে মানে কেকটো আৰু আজিৰ ভিডিঅ'টো ইয়াতে ৰাখিলোঁ পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে বাই বাই ফ্ৰেণ্ড ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভাল লাগছে